অপৰাধ আৰু অপৰাধীৰ ঘাটিত পৰিণত হৈছে বিলাসীপাৰাৰ বিভিন্ন অঞ্চল। হত্যা হিংসাৰ সমান্তৰালভাৱে বিলাসীপাৰা চহৰ আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চল একাংশত চলি আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। তেনে সময়তে ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া অম্বৰীশ শৰ্মাৰ নেতৃত্বত আৰক্ষী দলে সূৰ্যঘাটা তৃতীয় খণ্ডঘাট চলাই অভিযান। জানিব পৰা অনুসৰি বাবলি বেবী নামৰ মহিলাগৰাকীৰ ঘৰত চলোৱা অভিযানত 61টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 57টা খালী কণ্টেইনাৰ, নগদ ধন 21,000 টকা, চিৰিঞ্জ 3টা, 2টা মোবাইল ফোন আৰু বৃহৎ পৰিমাণৰ জাল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীৰ উপস্থিতিৰ প্ৰমাণ পাই ঘটনাৰ মূল অভিযুক্ত বাবলি বেবীৰ পুত্ৰ বিপুল ইছলাম আটক হৈ যদিও বাবলি বেবীৰ বোৱাৰী মামনি বেগমক আৰক্ষীয়ে আটক কৰে। তথ্য অনুসৰি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ড্ৰাগছৰ লগতে নাৰীতে ব্যৱসায়ী চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে বাবলি বেবীৰ পৰিয়ালৰ বিৰুদ্ধে। সেয়ে বাবলি বেবী পৰিয়ালৰ সকলো সদস্যক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে। নিউজ এক্স ৰিপৰ্ট, নিউজ এনি অসম। বাবলিৰ ঘৰত আজি যিটো মানে কাম শুনিলোঁ আমি, মানে এই যে আজি ড্ৰাগছ আৰু ধৰক এই যে টকা পইচা যিমান ওলাইছে আৰু ইয়াৰ মানে আৰু বহুত কাণ্ড আছে শুনিছোঁ আমি, মানে আমি অহা নাই, মানে গাঁৱৰ যিবিলাক মানুহ আছে মানে ইয়াত যদি আহে মানে এইটো মানে ধৰ সমাজত ৰাখাই নাই মানুহ, আমাৰ যে যিখন ৰাইজ আছে সমাজত কোনো লোৱা নাই, সমাজৰ বাহিৰত আছে। কোনটো মানে ইয়াৰ কাৰ্যকলাপ যিবিলাক মানে আমি শুনিছোঁ আৰু যে যিবিলাক ধৰক আহে ইয়াত ল'ৰা আহে আৰু ধৰক বাহিৰৰ পৰা ছোৱালী লৈ আহে। আজি যিটো মানে প্ৰশাসন আহি কেনে পাইছে এইটো বহুত আমি মানে ভাল পাইছোঁ। আৰু আজি ধৰক ড্ৰাগছ পালে আৰু টকা পালে আৰু ধৰক নকল টকা পাইছে আৰু বহুত মানে সামগ্ৰী পাইছে। আৰু ড্ৰাগছৰ বিজনেছ কৰে, ধৰক ছোৱালী লৈ আহে, এইটো ড্ৰাগছৰ ব্যৱসায় কৰে। এনেকুৱা নহয়, এই জায়গাখনৰ নাম কি? এইখন সূৰ্যঘাটা পাৰ্ট 1। মানে আৰু ধৰক মানে এই যিটো কাম কৰে বাইক লৈ এনেকুৱা যাব নহয়, মানুহ চানুহ নেদেখে নহয়, কেইবাৰ মানে এক্সিডেণ্ট কৰিলে এনেকুৱা ড্ৰাগছ খাই কৰিলে। কিন্তু প্ৰশাসনটো আগতে অহা নাই, মানে এইবাৰ পাইছে, পাই কিনে এইটো মানে বহুত মানে পদক্ষেপ ল'ব লাগে আৰু এনেকুৱা কামত। মানে আমিও বহুত খুচি হৈছোঁ, মানে ধৰক এইটো কাম কৰিছে, মানে যাতে এনেকুৱা কাম নকৰে, এইটো বিচাৰ লাগে আৰু কি, এনেকুৱা বিচাৰ কৰিব মানে মানে শাৰী নাপায় আৰু এনেকুৱা কাম কৰিব আৰু মানে ধৰ প্ৰশাসনে এৰি নিদিয়ে আৰু।